আজি মই একেবাৰে মছলা আৰু আলু নোহোৱাকৈ ছাগলী মাংস বনাম। চ' আপোনালোকক অকণমান দেখুৱাম কেনেকৈ বনাম। মই মাংসখিনি ধুই ল'লোঁ, তাৰপিছত পিঁয়াজখিনি পিল কৰি ল'লোঁ, এনেকৈ আপোনাৰ আদা নহৰুখিনি বাকলি গুচাই এনেকৈ পিচি ল'লোঁ, অকণমান জাষ্ট পিচিলোঁ। পিচি মই যিহেতু আলুবিহীনভাৱে ক'লোঁ, আলুটো যিহেতু বেয়া, ত' মই 2টা বিলাহী ল'লোঁ আৰু এনেকৈ পিঁয়াজখিনি কাটি ল'লোঁ। মাংসখিনি ধুনীয়াকৈ হালধি, ধনিয়াৰ গুড়ি, ৰেড চিলি এনেকৈ দি কিনে মাংসটো ধুনীয়া আৰু ৰাইচ ব্ৰেন, মিঠাতেলটো স্বাস্থ্যৰ কাৰণে যিহেতু বেয়া, ত' আপোনালোকে ৰাইচ ব্ৰেন ইউজ কৰিলে ভাল। চ' এইখিনি পেষ্ট ধুনীয়াকৈ মেৰিনেট কৰি ল'লোঁ। কেৰাহীত অকণমান ৰাইচ ব্ৰেন বহাই দিলোঁ, তাৰপিছত কেইটামান গোটা জিৰা, 2 পিচমান ডালচেনি আৰু পিঁয়াজ দি কেৰাহীত সেইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছত যেতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'ব, ৰঙচুৱা হোৱাৰ পিছত যিখিনি মাংস মই ধুনীয়াকৈ মেৰিনেট কৰি ৰাখিছিলোঁ, এই মাংসখিনি ইয়াতে ধুনীয়াকৈ কেৰাহীত বহাই দিম। ঠিক আছে, তো কেৰাহীত বহাই দিয়াৰ পিছত প্ৰায় আধা ঘণ্টামান সময় মাংসটো ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ। আৰু যেতিয়া মাংসৰ কালাৰটো যেতিয়া চেঞ্জ হৈছে, আপোনালোকে গম পাব মাংসটো বহুত ধুনীয়া এটা যেতিয়া কালাৰ আহি যাব। কালাৰ অহাৰ পিছত নিমখটো যিহেতু ব্লাড প্ৰেছাৰৰ কাৰণে বেয়া, চ' কম নিমখ আপোনালোকে ইউজ কৰিলে ভাল। আৰু যেতিয়া মাংসটো কালাৰটো ধুনীয়া হ'ব, তেতিয়া আদা নহৰু যিটো পেষ্ট, সেই পেষ্টটো ধুনীয়াকৈ তাতে দি দিব। দি আপোনালোকে আকৌ 10-15 মিনিট সময় এইটো মাংসটো ফ্ৰাই কৰিব। মাংসটো ফ্ৰাই হোৱাৰ পিছত যিখিনি তেলখিনি মই গৰম পানী ধুনীয়াকৈ আগতীয়াকৈ থৈ দিছিলোঁ, সেই তেলখিনি ধুনীয়াকৈ মাংসৰ ওপৰত দি দিলোঁ আৰু যিখিনি গৰম পানী তাতে আছিলে, সেই গৰম পানীখিনি ইয়াতে মাংসৰ ওপৰত দি দিলোঁ। দিয়াৰ পিছত ধুনীয়াকৈ সেইটো আকৌ ফ্ৰাই কৰিলোঁ। প্ৰায় 15-20 মিনিট সময় ফ্ৰাই হৈ গ'ল। আৰু ঢাকনি নোহোৱাকৈ ছাগলী মাংস বনালে সঁচাকৈ টেষ্টটো বহুত ধুনীয়া হয়। মই এনেকৈ বনালোঁ, চ' আপোনালোকে ঘৰত নিজে ট্ৰাই কৰিব পাৰে, সঁচাকৈ বহুত ধুনীয়া হ'ব, বহুত টেষ্টি।